সো হে গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু আজি মই গৈ আছোঁ আপোনাৰ লখিমপুৰলৈ কিবা এটা বস্তু এটা কিনিবলৈ গৈ আছোঁ কি বস্তু আপোনালোকে লাষ্টলৈ গম পাব ছাৰপ্ৰাইজ আছে আপোনালোকৰ কাৰণে সো মোৰ লগত আছে আমাৰ বি আছাম চেনেলৰ অ'নাৰ আমি এতিয়া পূৰা গৈ আছোঁ এক্সাইটেড হৈ আছোঁ কিবা এটা বস্তু আনিম কি এটা ছাৰপ্ৰাইজ দিম আপোনালোকক কেনেকুৱা কোৱা কিবা এটা কৈ থাকে বস্তু আনিব গৈ আছে আপোনালোকে গম পাব লাষ্টলৈকে তো আমি এতিয়া আছোঁ বুকপুৰ অভাৰব্ৰিজত আছোঁ আৰু ইয়াৰ পৰা কিমান কিলোমিটাৰ আছে লখিমপুৰ 50 কিলোমিটাৰমানৰ পিছত আমি গৈ পাম লখিমপুৰ তাৰপিছত তাত গৈ গম পাব কি ল'ম তেতিয়া গম পাব তো ভিডিঅ'টো চাই থাকক অকণমান স্কিপ নকৰিব তো গৈ থাকক তেতিয়াহ'লে ন লগ পাই গ'লো বিতুমন কিবা এটা কৈ দিয়া মই কি ক'ম লগ পাই গ'লো কংগ্ৰেচুলেশ্যন নতুন থেংক ইউ পাৰ্টিও হ'ব পূৰা আমি ৰাইডো ষ্টাৰ্ট কৰিব লাগিব এইফালে আছে আমাৰ বি আছাম প্ৰিন্স আছে মই এফালে গৈছোঁ আহি চ' ফাইনেলি এইখনেই আছিলে মোৰ আজিৰ ল'বলগীয়া বস্তুটো আছিলে আপোনাক ফাৰ্ষ্টতে কৈছিলোঁ যে কিবা এটা বস্তু আহি আছে এইখনেই হয় মোৰ লিষ্টখন আৰু আহি গ'ল মই বুক কৰিছিলোঁ আজি এসপ্তাহমানৰ আগত আহি গ'ল এতিয়া আজি ডেলিভাৰী আছিল চ' ভিডিঅ'টো বনালোঁ আৰু বাইকখন কেনেকুৱা লাগিছে কমেণ্টত জনাব যদি নতুন আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব এতিয়া আমি বাইকৰ ডেলিভাৰী হৈ গ'ল এয়া আমি এতিয়া মন্দিৰত আহি ৰখিছোঁ আৰু এয়া আমাৰ প্ৰিন্স ভাই ভাগৰ RC নতুনকৈ লৈছিলে সি দেখাইছিলোঁ আপুনি
ত' এয়া আজি নাম্বাৰ চাম্বাৰ চব লগাই দিছে আজিকালি একেদিনাই হৈ যায় চব এয়া হৈছে গণেশ মন্দিৰ লখিমপুৰৰ ইয়াত এনেই সেৱা এটা কৰি গৈছোঁ আৰু প্ৰিন্স ভাই কৈ দিয়া কেনেকুৱা ফিলিংছ কেনেকুৱা পূৰা দুখন একদম বীজ খাৰা হৈ আছে মজা চ' গাইজ কালি ডিলাৰ পৰা আহি পেলাই ভিডিঅ' বনোৱা নহ'লেই কাৰণ বহুত ৰাতি হৈ গ'ল আহোঁতে চ' আজি মই ওলাই আহিছিলোঁ আমাৰ বি আছামৰ লগত অলপ বাইকখন অলপ টেষ্ট ৰাইডো কৰিছে আমাৰ বি আছামে আৰু প্লাছ বাইকখনো অলপ দেখাই মেলি দিওঁ আৰু কোৱা কিবা এটা কোৱা কেনেকুৱা লাগিলে চলাই বাইকখন চলাই সঁচাকৈ মজা লাগিছে মই ইয়াক কৈছিলোঁ যে EMT ল'ম বুলি কৈছিলে তাৰপিছত মই ক'লোঁ যে এক্সপাল্ছ লোৱা তো সঁচাকৈ মানে মজা আছে বাইকখন তো আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো আজিলৈ এৰিলোঁ টিল দেন টাটা বাই বাই